হেল্ল' গাইজ, নমস্কাৰ এণ্ড জয় মা কামাখ্যা। আৰু আপোনালোক সকলোকে মোৰ এই নতুন ভিডিঅ'টোত স্বাগতম কৰিলোঁ। আৰু আমি এতিয়া যাই আছোঁ মা কামাখ্যা অম্বুবাচী মেলালৈ। তো আপোনালোকে চাই থাকক অম্বুবাচী মেলা। এয়া ভৰলু দেখিছেনে? এয়া ভৰলুতে ইমান যাম, মানে মানুহবিলাক মানে গাড়ী যাব দিয়া নাই বহুত দূৰলৈকে। তো ভৰলুৰ পৰা খোজকাঢ়ি যাই আছে। তো আমিও আৰু কোনো কম নহয়, আমিও খোজকাঢ়ি যাই আছোঁ। তো এয়া বিশ্ব আৰু আমাৰ ভাল দুটা আছে। তো বলক মোৰ লগত অম্বুবাচী মেলা চাওক। আপোনালোকে দেখা গাইজ ভৰলুতে চাওক ইমান মানুহ ভৰলুত। ভৰলু চাওক, ভৰলু চাওক। আৰু এই গাইজ দেখা পাইছে মানুহ কিমান মানুহ আৰুতো আছে কামাখ্যা মন্দিৰৰ ওপৰত। আৰু ইয়াতে একদম মানুহ নাচাই, মানে ৰাস্তাতে ইমান মানুহ আৰু আছে। আমি মেইন গেটত যাই লাগ পাই আছোঁ। আৰু গাইজ এয়া ফ্ৰীৰ পানী বটল লৈ ল'লোঁ আৰু ইয়াত যাই আছোঁ আৰু এতিয়া। আৰু গাইজ এয়া মোৰ লগত আছে টিংকু আৰিফুল পিছফালে। আগতে টিংকু দিয়া দেখা পাইছে অৱস্থা। পিছফালে চাওক, গেট পোৱাই নাই এনে অৱস্থা, আৰু গেট পাব আছে। কামাখ্যা গেট আহি পালো খোজকাঢ়ি। আৰু এতিয়া মানুহ চাওক এইফালে। তো গাইজ আহি এয়া কামাখ্যা গেট সোমালো। গাড়ী পিছত এতিয়া আৰু যাই আছো আৰু যিমান দূৰ পাৰো। তো বহুত মানুহ ভিৰ আজি। তো চাওঁ যাব পাৰো নে নোৱাৰো। তো চাই থাকক আপোনালোকেও। জয় মাতা দে। তো গাইজ এয়া বাবা। তো বাবা শিৱৰ ৰূপ ধাৰণ কৰিছে। হৰ হৰ মহাদেৱ। তো মানুহ না আহিব লাগিব, ষ্টেট আহিব, তাৰপিছত ক'ব হয় হয়। মই অসমীয়া কম যাব দে তাতে হেমন্ত আহিব দে গম পাব না খেলা বেয়া কথা ওলাই যায়। লাষ্ট টাইমত না বেয়া কথা ওলাই যায়। তো গাইজ ফাইনেলি আধা আহি পালো আৰু আধা বাকী আছে। অৱস্থা বেয়া হৈ গৈছে গাইজ। তো গাইজ ফেনখন ইমান জোৰে ঘূৰিছে যে পাংখা উল্টি গৈছে চাওক। তো গাইজ মাতাজীৰ বেজ মাৰি ললো আৰু এনেকে যাই আছো জামক। তো গাইজ যাই আছো মাতাজীৰ বেজ মাৰি ললো। জয় মাতা দে। হাই
তো গাইজ এনে অনুশীলন ক্ৰমে এনেকৈ ৰখাই ৰখাই যাব দি আছে এইটো অনুশীলন কৰি কিনে তো ইয়াতে যাই আছে মানুহবিলাক আৰু ইফালে চাই আহি আছে আৰু ইয়াতে আমি ৰখি আছোঁ অকণমান শৰ্মাৰ পিছত আহিছে দে তো গাইজ অনুমান ক্ৰমেৰে আমি আধাতকৈ বেছি আহিলোঁ আৰু আধা যাব আছে যাই আছোঁ আৰু একদম কিন্তু ভাগৰ লগা নাই গাইজ জয় মাতা দি গাইজ ভিউজ দেখো এই তীব্ৰগতি স্বৰ্গগতি তো গাইজ আহি পালো এতিয়া আৰু অকণমান বাকী আহি পালো আৰু অকণমান বাকী তো গাইজ আহি মন্দিৰৰ বহুত কাষ পালো আৰু এতিয়া ইয়াত লাইনত বঢ়িয়া আৰু গাইজ এইটো কোনোবা বাবা আহিছে বাবা নাজানো কোন বাবা নাজানো নাজানা বাবা তো গাইজ 6টা বজাৰ পৰা আহি মেইন দুৱাৰ পাই গ'লোঁ আৰু এয়া আজি আমাৰ 4টাৰে ফাৰ্ষ্ট অম্বুবাচী মেলা আমি আগতে অহা নাছিলোঁ আজি আৰু ফাৰ্ষ্ট আহিলোঁ আৰু আপোনালোকে উপভোগ কৰক কামাখ্যা মন্দিৰ আৰু মাৰ কাৰণে সকলোৰ কাৰণে মাক প্ৰাৰ্থনা কৰিম মই চাই থাকক তো গাইজ আহি পালোঁ এয়া কামাখ্যা মন্দিৰ জয় মা কামাখ্যা কামাখ্যা মাইকে কামাখ্যা মাইকে কামাখ্যা মাইকে पहना हुआ 120 लड़की मिली है वो जिसका भी हो मंदिर के अनुसंधान केंद्र में गाइस এনেকে অলপমান এই হৈ গ'ল আৰু গাইজ এইফালে চাব পাৰে মানুহ অকল মানুহ আৰু মানুহ কিমান চাব মানুহ আপোনালোকে মন্দিৰ মাৰ মন্দিৰ এয়া আমি দৰ্শন কৰি আহিলোঁ আৰু ইয়াতে আহি অলপমান তলত অকণমান জিৰাইছোঁ আৰু কিবা বজাৰ চজাৰ চাইছে তো দৰ্শন কৰি আহিলোঁ একদম ঠেলা হেঁচা বহুত ঠেলা হেঁচা বহি থাকিব নোৱাৰিলোঁ আৰু যাই কিনে আহিব লগা হ'ল তো দৰ্শন কৰি ভালে লাগিল মনটো শান্তি লাগিল মই অম্বুবাচী দেখা নাছিলোঁ মেলালৈ অহা নাছিলোঁ তো আজি আহিলোঁ মেলালৈ প্ৰথমবাৰৰ কাৰণে তো ভালে লাগিল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আৰু গাইজ এতিয়া ৰাতি 1:20 হ'ল আৰু আমি ইয়াতে আহি কিনে এই ৰুমৰ বাহিৰত ৰখি আছোঁ এতিয়া গেট খুলি দিবৰ কাৰণে ৰখি আছে চ' আপোনালোকে শুৱক গুড নাইট বহুত ভাগৰ লাগিছে বহুত খোজকাঢ়ি আহিছোঁ বাই বাই